এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ এদিন সংখ্যালঘু মুছলমান লোকসকলে চলাব দেশ 20 বছৰৰ পিছত মুছলমান ল'ৰা ছোৱালীয়ে যোগ্যতাৰ ভিত্তিত লাভ কৰিব সকলো চাকৰি এক ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো মুছলমান ল'ৰা ছোৱালীসকলক আগবাঢ়ি আহিবলৈ নিদিয়ে বৰ্তমানৰ চৰকাৰে এই অভিযোগ উত্থাপন কৰিছে সাংসদ মৌলানা বদৰুদ্দিন আজমলে চতুৰ্থ বৰ্গৰ চাকৰি নিদিয়ে মুছলমানসকলক সরকার এই বঞ্চনার বিরুদ্ধে বিপ্লব আরম্ভ করার আহ্বান জানাইছে খুদ মৌলানা বদৰুদ্দিন আজমলে 20 বছর পাছত অসমত মুছলমান ল'ৰা ছোৱালীসকলে যোগ্যতাৰ ভিত্তিত লাভ কৰিব সকলো চাকৰি মুছলমান ল'ৰা ছোৱালী চন্দ্ৰত যাব লাগিব বিজ্ঞানী হ'ব লাগিব বুলিও এক ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে সাংসদ বদৰুদ্দিন আজমলে এই সপোন আগত ৰাখিব লাগিব অসমৰ বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ লোকে লগতে অসমৰ সংখ্যালঘু মুছলমানৰ ল'ৰা ছোৱালীসকলেও লগতে মৌলানা বদৰুদ্দিন আজমলে কৈছে দুখীয়া মানুহৰ ওপৰত সদায় ধনীয়ে ৰাজত্ব চলাই থাকে আমাৰ ওপৰত সদায় শোষণ বঞ্চনা চলাই মুছলমান ল'ৰা ছোৱালী ঘৰত থাকিব নালাগে বিদেশৰ পৰা শিক্ষিত হৈ ঘূৰি আহিলে প্ৰতিজন শিক্ষাৰ্থীকে সেলুট দিব মানুহে এইদৰে আজি মৌলানা বদৰুদ্দিন আজমলে মুছলমান ল'ৰা ছোৱালী মুছলমান লোকসকলক লৈ এই মন্তব্য কৰা পৰিলক্ষিত হৈছে ধিং সমষ্টিৰ পূব কলাদুৱাৰ 400 ঘৰ উচ্ছেদিত লোকৰ কাহিনী এই লোকসকললৈ আপুনি এবাৰ চাওক এই লোকসকলে কেনে ধৰণে জীৱ জন্তুৰ দৰে বসবাস কৰি আছে আজি এই উচ্ছেদিত লোকসকলৰ কাষত উপস্থিত হৈছে বিশিষ্ট লেখিকা হিকা শৰ্মা এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো স্ক্ৰীনত কেইটামান ফটো এই ফটোলৈ মন কৰক যেন ইয়াত গৰু ছাগলীয়েহে বসবাস কৰে কিন্তু এইটো ভুল ইয়াত বসবাস কৰে অসমৰ সংখ্যালঘু মুছলমান লোক যিসকল অসমৰ বাসিন্দা ভাৰতীয় নাগৰিক কিন্তু অসমৰ বাসিন্দা হোৱাৰ পাছত ভাৰতীয় নাগৰিক হোৱাৰ পাছতো এনে ধৰণে জীৱ জন্তুতকৈও অধম অৱস্থাত এই লোকসকলে বসবাস কৰি আছে দেখিলে চকুৰ পানী ওলাই পৰিব কিন্তু কি কৰিব এই নিৰীহ ভূমিহীন লোক সরকারি মাটিত বসবাস কৰিছিল কিন্তু সরকাৰে এই লোকসকলক উচ্ছেদ কৰাৰ পাছত এইদৰে ঘৰৰ ওপৰত ঘৰ অৰ্থাৎ ঝুপৰিৰ ওপৰত ঝুপৰি তিৰপাল টানি এই লোকসকলে জীৱন নিৰ্বাহ কৰি আছে ল'ৰা ছোৱালীক কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিল যে মুছলমান সংখ্যালঘু ল'ৰা ছোৱালীয়ে ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব এই ছবিকেইটাই প্ৰমাণ কৰে যে অসমত বসবাস কৰা এই লোকসকলৰ কোনো নাইনে আসলতে এই সকল লোক অসমৰ ভোটাৰ হয়নে ভাৰতীয় নাগৰিক হয়নে যদি হয় এই লোকসকলক সরকাৰে যদি উচ্ছেদ কৰিছে কিয় তেওঁলোকক কিবা এটা ব্যৱস্থা কৰি সংস্থাপন দিব পৰা নাই এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ মন্দিৰ আৰু মছজিদত একেলগে সমানে চলোৱা হৈছে এবাৰ বুলডোজাৰৰ কোবত ভাঙি পৰিছে এবাৰ মছজিদৰ লগতে মন্দিৰো বুলডোজাৰৰ কোবত এবাৰ মন্দিৰ আৰু মছজিদৰ লগতে বহু পৰিয়ালক উচ্ছেদ কৰা হৈছে পিডব্লিউডিৰ উচ্ছেদ অভিযানত নিমিষতে ধ্বংস হল মন্দিৰ আৰু মছজিদ এদিনতে একে সময়তে বুলডোজাৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে মন্দিৰ মছজিদৰ লগতে দোকান পোহাৰকো লোক নিৰ্মাণ বিভাগে মন্দিৰ মছজিদ ভঙাৰ পাছতে ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে দিল্লীৰ আইটিঅ অঞ্চলত এই লোক নিৰ্মাণ বিভাগে চলাইছে এই উচ্ছেদ অভিযান এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ এবাৰ গো মাংসক লৈ এটা ডাঙৰ মন্তব্য কৰিছে নাগালেণ্ডৰ বিজেপিৰ অধ্যক্ষই গো মাংস খোৱাত কোনো বাধা নাই বুলি মন্তব্য কৰিছে মেঘালয়ৰ পাছতে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে নাগালেণ্ডৰ বিজেপিৰ উপ মুখ্যমন্ত্ৰী ইয়াম থুংগু পাটনৰ এই মন্তব্য গো মাংস খোৱাত কেতিয়াও বিজেপিয়ে বাধা নিদিয়ে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ইয়াম থুংগু পাটনৰ এই মন্তব্য গো মাংসক লৈ বিজেপি চৰকাৰে কেতিয়াও বিৰোধ কৰা নাই বুলি মন্তব্য কৰিছে মেঘালয়ৰ বিজেপিৰ পিছত নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী গো মাংসক লৈ এই মন্তব্য 85% খ্ৰীষ্টিয়ান লোক বসবাস কৰে নাগালেণ্ড এইবাৰ নাগালেণ্ডৰ বিজেপিৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে গো মাংসক লৈ এই মন্তব্য প্ৰকাশ কৰিছে